হেল্ল' গাইজ, ৱেলকাম বেক টু মাই আনাদাৰ মিনি ব্লগ। আজি এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ। এয়া আমি বিহু কৰ্মশালা বিহুৰ ৰিহাৰ্চেল কৰি আছিলোঁ। বিহু কৰ্মশালা যিহেতু আমাৰ ইয়াতে হৈ আছে ওচৰতে, তাতে আমি অংশগ্ৰহণ কৰিছোঁ। আৰু আমাৰ লগৰবোৰ, আমাৰ নাচনীসকল আমি গোটেইখিনি এনেকৈ বহি আছোঁ ৰ'দত, যিহেতু আজি সোনকালে মাতিছে ৰাতিপুৱা। তাৰপিছত গোটেই ৰ'দতে বহি আছোঁ। তাৰপিছত আমি নাচি পিনি ইমান ভাগৰ লাগিছে, এনেকৈ ৰ'দত নাচি আৰু নাচি পিনে ফেন এখন ল'লোঁ। ফেনখন তাইক লাগে, তাৰপিছত আৰু মই মোকে বুলি কয়। তাৰপিছত আমি এনেকৈ ফেনৰ বতাহ লৈ আছোঁ। ইমান অকণমানি ফেনখন, দেখি ভালো লাগে বাৰু ফেনখন। তাৰপিছত আৰু এয়া ধেমালি কৰিলে, যিহেতু আজি লাষ্ট ডে আছিলে আমাৰ কৰ্মশালাৰ শেষৰটো দিন। তাৰপিছত এনেকৈ সকলোৱে বহি মেলি অলপ ধেমালিও কৰিলে। আমি অলপ নাচিও ল'লোঁ, নাচি মেলি আমিও ঘৰলৈ বুলি আহিলোঁ। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই।